পাগলীজনী কি খং উঠিলে জানো মোৰ বাৰু ককায়ে মোৰ ওপৰতে হাতখন থৈ ক'লে এইটোকে লাগিছে এতিয়া ওলাওঁতে সোমাওঁতে নব বুলি মাতিব লাগে কিন্তু খঙত কি বুলি যে মাতে ক'বই নোৱাৰোঁ হেল্ল' বন্ধুসকল কি ক'ব আপোনালোকৰ আখৰ সকলোৱে ভাল আৰু যিবিলাক কবি আপোনালোকক কৈছোঁ মনটো দুখ কৰি লাভ নাই ভালে বেয়া মাজতে জীৱন গতিকে হওক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভণিতে এটা কথা কৈছোঁ শুনিব দেই আপোনালোকক ঘৰত মৰমতে কি বুলি মাতে বাৰু মোক আকৌ ঘৰত মৰমতে শুন্তি বুলি মাতে কিন্তু খঙত কি বুলি যে মাতে ক'বই নোৱাৰোঁ মোক আকৌ বেকআপ হৈ থাকিলে তেতিয়া কথা কৈছোঁ এতিয়া নহয় কেলৈ বেকআপ হ'ল মই নাজানো এদিন মানে মালটোৱে আৰু ফোন দি মাৰিছিলে মোলৈ ক'লে বোলে তুমি কি কৰি আছা তুমি যিয়ে কৈ নাথাকা লাগিলে যদি কাম কৰি আছা কাম কৰা ফটোকপি দিয়া যদি শুই আছা খোৱা ফটোকপি দিয়া যদি কিবা খাই আছা খাই থকা ফটোকপি দিয়া বুলি ক'লে তাৰমানে যি কৰি আছা তাই একপি ফটো দিয়া বুলি ক'লে মোক মই লেট্ৰিনত বহি আছিলোঁ যি কৰি আছা তাই ফটো খুজিছে আৰু তাই একপি দি দিলোঁ নহয় কিন্তু আজিলৈকে গম নাপালোঁ মোক কেলৈ জানো বেকআপ হ'ল আপোনালোক কোনোবাই যদি গম পাইছে কথাটো ক'বচোন কি কাৰণে বেকআপ হৈ থাকিলে দেই এবাৰ মোৰ লগত কি হ'ল জানেনে এজনী ছোৱালীক মই বিৰাট ভাল পাইছোঁ না ছোৱালীজনীক মই ক'লোঁ বোলো চোৱা তুমি বোলো যি বস্তু ওপৰতে তুমি হাতখন ৰাখি দিয়া বোলো সেই বস্তুটো মই তোমাক দিবলৈ ৰাজি আছোঁ তাৰমানে এনে ক'লোঁ পাগলীজনী কি খং উঠিলে জানো মোৰ বাৰু ককায়ে মোৰ ওপৰতে হাতখন থৈ ক'লে এইটোকে লাগিছে এতিয়া ওলাওঁতে সোমাওঁতে নব বুলি মাতিব লাগে ইয়াতকৈ দুখ মানুহ লাগে নেকি এবাৰ ইণ্টাৰভিউ এটা দিব গৈছিলোঁ দুটা লৈ গৈছিলোঁ মই মোৰ লগত এটা গৈছিলোঁ তাৰপিছত ইণ্টাৰভিউ স্থলীত মোক মানে প্ৰথমতে সি গ'লে তাক সুধিলে বোলে কুৱেশ্যন কৰিছে তাক প্ৰিন্সিপালে বোলে তুমি যদি এখন গাড়ীত যদি ক'ৰবালৈ ফুৰিবলৈ গৈ থকা গাড়ীখনত যদি AC নাথাকে তোমাক গৰম উঠে তুমি এতিয়া কি কৰিবা তেতিয়া সি উত্তৰটো দিলে যে মই সেইখন খুলি ল'ম ছাৰ তাৰপিছত প্ৰিন্সিপালে কৈছে ভেৰি গুড ভাল কৰিলা যদি গাড়ীখনৰ বৰ্গফুট মানে ক্ষেত্ৰফল যদি 1.5 স্কোৱাৰ ফুট হয় আৰু সেইখন গাড়ী যদি 80 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত যদি গৈ থাকে তেনেহ'লে গাড়ীখন ৰখোৱাৰ পিছত কিমান সময় পাছত গাড়ীখন ঠাণ্ডা হ'ব ইমান টান প্ৰশ্নটোতো সেই ল'ৰাটোৱে উত্তৰ দিব নোৱাৰিলে সি চোকা ল'ৰা তাৰপিছত সি ওলাই আহিলে উত্তৰ দিব নোৱাৰে ৰিজাৰ্ভ কৰি উলিয়াই দিলে পঠিয়ালে আৰু মই গ'লোঁ তাৰপিছত মই সোমালোগৈ সেই সুধি ল'লোঁ মানে প্ৰথমতে দেই কি সুধিলে সি ক'লে এনেকৈ সুধিলে বুলি টান প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মই ওলাই আহিলোঁ মই সোমাই গ'লোঁ মোকো সুধিলে বোলে তুমি কোৱাচোন বোলে এই গাড়ী এখনত AC নাইকিয়া গাড়ী এখনত তুমি ক'ৰবালৈ গৈ আছা গাড়ী বা যি কি নহওক কাৰ হওক গাড়ী হওক গৰম উঠিলে কি কৰিবা মই এতিয়া কৈছোঁ যে মই চোলাটো খুলি ল'ম ঠিক আছে চোলাটো খুলিবা তাতকৈ যদি গৰম উঠে মই বোলো গেঞ্জিটো খুলি ল'ম ঠিক আছে হ'ব গেঞ্জিটো খুলি ল'বা বোলে প্ৰিন্সিপালে কৈছে ঠিক আছে হ'ব গেঞ্জিটো খুলি ল'বা আৰু যদি গৰম উঠে মই বোলো পেণ্টো খুলি ল'ম কাপোৰ এখন পিন্ধি ল'ম দৰকাৰ হ'লে তাৰ প্ৰিন্সিপালে অকণ খঙত কৈছে ঠিক আছে হ'ব তই কাপোৰ কানি খুলি ল'বি আৰু যদি গৰম উঠে তেতিয়া কি কৰিবি মই কৈছোঁ যিমান গৰম উঠক লাগিলে মই কাপোৰ কানি খুলি শেষ কৰি দিম কিন্তু মই খিৰিকীখন খোলাত নাই ডাইৰেক্ট কথা আজিকালিতো ল'ৰাবিলাক ছোৱালীবিলাকৰ চকত পৰি পেলাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে অৰিজিত সিঙৰ গান শুনিব তাৰপিছত গধূলিৰ পৰা আৰু কাবিৰ সিং বনি যাব এই মোৰ লগৰ এটাই মদ খাই আছে মই তাক সুধিলোঁ মদ কেলৈ খাইছোঁ সি মোক ক'লে যিজনী ছোৱালীৰ কাৰণে মই মদ খাব শিকিলোঁ সেইজনী ছোৱালীয়ে মোৰ নামটো মনত পেলাব পৰা নাই বোলে সেইটো খঙতে মদ খাই আহিছোঁ ডেকা ল'ৰাবিলাকক কৈছোঁ সদায় ছোৱালী ভাল পাইহে বিয়া পাতিবি ঘৰৰ পৰা চাই দিয়াবিলাক নহয় ভাল পাই যিটো বিয়া পতা সেইটো মানে চিটি বাছৰ জাৰ্ণিৰ নিচিনা হয় কেনেকৈ তোমাৰ য'তে মন যায় ত'তে নামি দিব পাৰিবা চিটি বাছৰ জাৰ্ণিটো হয়নে নহয় কিন্তু যিটো ঘৰৰ পৰা চাই দিয়া বিয়া পাতে ইংলিছত এৰেঞ্জ মেৰেজ নে কি বুলি কয় সেইটো হেলিকপ্টাৰ জাৰ্ণিৰ নিচিনা এবাৰ যদি বহুৱাই দিলে নহয়
নমাৰ চান্স নাই। গতিকে ঘৰৰ পৰা চাই দিয়া বিয়া পতাতকৈও নিজে ভাল পাই বিয়া পতাই লাভ। গতিকে ভাল পাই বিয়া পাতিব দেই। এবাৰ ময়ো মানে ঘৰৰ পৰা মোক ছোৱালী দেখাব নিছিলে, ক'লোঁ ছোৱালীজনী ঘৰ পালোঁগৈ। ছোৱালীজনী বাপেকে মোক সুধিছে আৰু বোলে বিক্ৰম মদ পানী খাওঁ নেকি? মই বোলো খুৰা আহি পাইছোঁহিহে, ছোৱালীজনীটো চাই লওঁ, তাৰপিছত লাহে ধীৰে ঠাণ্ডা মানকৈ গোটেইকেইটা বহিম আৰু বুলি ক'লোঁ। কি বেয়া পালে নাজানো, তামাম খেদিলে। সেইকাৰণে তেতিয়া কাণত ধৰি ল, ঘৰৰ পৰা চাই দিয়া ছোৱালী বোলো বিয়া নাপাতোঁ, নিজে ভাল পাই বিয়া পাতিম। সেয়া ভাল পাই বিয়া পাতি থৈছোঁ। অঁ, লাষ্ট এটা কথা শুনিব হা আপোনালোকে। টাউনৰ মানুহবিলাকে আমাৰ গাঁৱলীয়া মানুহবিলাকক কয় বোলে গাঁৱলীয়া মানুহবোৰৰ পৰা জনসংখ্যাটো বেছি বৃদ্ধি হৈছে বোলে। মই বোলো হয়, ঠিকে কৈছে আপোনালোকে। গাঁৱলীয়া মানুহবিলাকৰ ঘৰতে 4টা 5টা 6টা 7টা ল'ৰা ছোৱালী দেখিব, টাউনতো তেনেকৈ নেদেখি, খুব বেছি 1টা 2টা, হয় নে নহয়? মই বোলো হয়, ঠিকে কথা, কিন্তু তাত এটা লজিক আছে। সেই লজিকটোতো টাউনৰ মানুহে নাজানে। মই এতিয়া তেওঁলোকক বুজাই দিছোঁ যে চা, সন্ধিয়া হোৱাৰ লগতো সাধাৰণতে নেটৱৰ্কটো গাঁৱত নাপায়। তাৰপিছত আকৌ সন্ধিয়া হোৱাৰ লগত কাৰেণ্টটো কাটি দিব। তুমি সন্ধিয়াত কাৰেণ্টটো গাঁৱত সহজতে নোপোৱা। আকৌ ঠাণ্ডাটো এনেও গাঁৱত বেছি। মানুহবিলাকৰ হাতত কাম কৰিবলৈ কি থাকে? গতিকে বৃদ্ধি হ'বই জনসংখ্যা, হয় নহয়? সেইটোৱে আৰু হয় নহয়, লজিকটো ক'ব। বাকী আজিলৈ ইমানেই, কাইলৈ আহি আছোঁ আকৌ নেক্সট এটা ভিডিঅ' লৈ। আৰু ভিডিঅ' যদি ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই এণ্ড গুড নাইট।